नमस्कार सामने सचेको बराकम के भन्छ के हुनुहुन्छ आपको मजा जैसे हमको डांगोरिया माने मय सब लोग वीडियो तो बिना किसी बक बक न करके वीडियो तो स्टार्ट करो बिना साबी तो माने अपना लोगों को मय पार्ट्स कथा कब विषय जे पार्ट्स तो माने मय এনেকা আছে যে দেখাই গো আপনারা বিশ্বাস না কৰিব সাকে এটো সব এটো নাম হৈ গল মোবাইল এটো সব ললে মানে মোবাইলটো এটো মানে 7 বছৰ দিন মানুহ কোনো যত্ন কৰিলে ৰত্ন পায় বুলি কষ্ট কৰিলে কষ্ট কৰি মিঠা হয় সজা কথা এই মোবাইলটো গল Realme 4 মানে মই 7 বছৰ দিন এই মোবাইলটো চলালো তাৰপিছত মানে মোৰ আশা আছিল যে মই যেন ইউটিউবাৰ হ'ম বুলি বাট মোৰ লগত ভাল মোবাইল এটা নাছিলে আৰু মই মানে কিবা এটা বস্তু ফটোখনে চাই থাকিব ন এইটো সব কামে নকৰে কাম কৰিলে মই আসল তাই জুবিন দাই ওলাই গৈছে মানে কিবা এটা বস্তু এইবোৰ মানে কাম নকৰে এইবোৰ গুটামো দেখিছে ন এইবোৰ একো কাম নকৰে মানে কেনেকৈ মই 7 বছৰ দিন চলাইছো মানে ময়ে জানো মানে কোনো সবুৰ কৰি আছিল যে মই মানে মোৰ আশা আছিল যে মই এজন ইউটিউবাৰ হ'ম আৰু মোৰ লগত ভাল মোবাইল নাই কি ভিডিও বনাবলৈ মানে মই 7 বছৰ দিন মানে এই মোবাইলটো চলালো মই কেনেকৈ চলাইছো ময়ে গম পাইছে কিবা এটা বস্তু চাই দিব না আপোনালোকে ফটোকছনে মানে কাট খাই যায় মানে তেতিয়া সেইটো টাইমত এনেকুৱা বেয়া খং উঠে ন মানে কি কম আৰু মানে খঙৰ মানে হিমা নাই এনেকা খং উঠে ৱালত মাৰি দিম ভাবক লেকিন কি কৰিম উপায় নাই কাৰণ এটাই মোবাইল আছে আৰু এইটো যদি ভাঙি দিওঁ কেনেকৈ মই চলাম মানে ন আৰু মানে এতিয়া এনেকা হৈ গ'ল মানে পুৰণা বস্তু এটা মৰম থাকি যায় ন সেই মৰমটো মানে ইয়াত আছে ভাবিছিলোঁ হৰা চলি আহে যে হৰা চলি ভঙা মোবাইলত দি দিম নেকি বাট দিব মন নাই কিয়া মোবাইলটো এনেকা ঠিকেই আছে বাট খালি এনেকৈ এই তলৰ চাইডটো কাম নকৰে বাকী ওপৰৰ চাইডটো অকণমান কাম কৰে তলৰ এই গুটামবোৰ এইবোৰ একো কাম নকৰে তথাপিও মানে মোবাইলটো থৈ দিছোঁ আৰু জীয়াই থৈ দিছোঁ খালি একো নাই হয় বেটাৰী চেঞ্জ কৰিলোঁ বেছি দিন হোৱা নাই গিয়া টেম্পাৰটো চেঞ্জ কৰিব আছে আৰু টাচ প্লেট চেঞ্জ কৰিব আছে টাচ প্লেট চেঞ্জ কৰিলে মোবাইলটো ঠিকেই হৈ যাব ঘৰতে থাকিব মা দেউতাহঁতে চলাব আৰু তাৰপিছত মোবাইলটো মানে এনেকুৱা হৈ গ'ল এতিয়া ডাঙৰ মোবাইল থৈ দিয়ে মানে সৰু মোবাইলটো মানে এনেকুৱা সৰু নিচিনা লাগি গৈছে আৰু মানে মই কৈছিলোঁ ন যত্ন কৰিলে ৰত্ন পায় বুলি ছমাহ দিন মই হাজিৰা কৰিছোঁ মজদুৰি বেলেগৰ হেল্পাৰ কৰিছোঁ টাইচৰ কাম কৰিছোঁ ফল চিলিঙৰ কৰিছোঁ আৰু পকাৰ কৰিছোঁ ৰঙৰ কৰিছোঁ মানে কি কাম কৰা নাই মই চব কিবাই কাম কৰিছোঁ তাৰপিছতে মই যেনে তেনে পইচা 30,000 টকা এটা গোটালোঁ আৰু গোটাৰ পিছত আপোনালোকে দেখা পাইছে যে এইটো মোবাইলটো এইটো কেমেৰাত আপোনালোকে দেখা গৈ আছে এইটো মোবাইলটো হয় এই মোবাইলটো এইটো হৈ গ'ল Realme 11 Pro Plus ডাইৰেক্ট 30,000 টকা লৈছে আৰু এইটো মোবাইলটো মানে মই লৈ লৈছোঁ আৰু মোৰ পৰা আশা আছিলে যে মই যেন ইউটিউবাৰ হ'ম আৰু ইউটিউবাৰ হ'বলৈ চব কিবা লাগিব ভাল কেমেৰা কোৱালিটি লাগিবই আৰু ইউটিউবাৰ হ'লে কেমেৰা কোৱালিটি ভাল লাগিব সেইকাৰণে মই 6 মাহ দিন ৱেইট কৰাৰ পিছত মানে মোবাইলটো ল'লোঁ লোৱাৰ পিছত এতিয়া মই মানে ভিডিঅ' বনাই ষ্টাৰ্ট দিছোঁ আশা কৰিছোঁ যে আপোনালোকে ছাপোৰ্ট কৰক মৰম দিয়ক আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে তো লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কাক বোলা হয় ৰাইট চাইডে ৰেড কালাৰৰ বেল আইকন আছে ক্লিক কৰি অল কৰি দিয়ক একদম ফ্ৰী হয় পইচা নালাগে তাকে ছাবস্ক্ৰাইব বুলি কোৱা হয় থেংক ইউ ছ' মাছ নেক্সট ভিডিঅ'ত আকৌ লগ পাম বাই